নমস্কাৰ বন্ধুসকল, লকডাউনৰ কাৰণে এইটো কোম্পানীয়ে সকলোকে দিছে 500 টকা ডাইৰেক্ট বেংক একাউণ্টত। মই পালোঁ, আপুনি কেনেকৈ পাব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কোম্পানীটোৰ নাম হৈছে বিগকেছ। সকলোকে 500 টকা দিয়াৰ কাৰণ এটাই, ছ'চিয়েল ছাৰ্ভিচ। এই বিপদৰ সময়ত সকলোকে সহায় কৰিছে আৰু লগতে কোম্পানীটোৰ প্ৰমোচনো হৈছে। এতিয়া আপুনি 500 টকা পাবলৈ কি কৰিব লাগিব? ভিডিঅ'টোৰ তলত এটা লিংক দিয়া আছে। এইটো কোম্পানীয়ে দিয়া লিংক। লিংকটোত ক্লিক কৰি বিগকেছ নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিব। ইয়াত লিখা আছে 10 টকা বোনাছ, মানে 500 টকাৰ লগত 10 টকা বোনাছ পাব, মানে টোটেল 510 টকা পাব। কিন্তু এইটো নহয় যে 510 টকাই পাব। কিছুমানে 550 টকাও পাইছে আৰু কিছুমানে 600 টকাও পাইছে। মুঠতে 500 টকাৰ তলত নাপায়, 500 টকাৰ ওপৰত পাব। এপ্লিকেশ্যনটো ডাউনলোড কৰি আপুনি ফেচবুক দি লগইন কৰিব লাগিব। যদি ফেচবুক দি লগইন নকৰে তেতিয়াহ'লে আপুনি 500 টকা নাপায়। সেইকাৰণে ফেচবুক দিয়ে লগইন কৰিব। এইটো কোম্পানীৰ পলিচি হয়। তাৰ পিছত ডাউনলোড কৰা লিংকটো ফেচবুক গ্ৰুপত বা হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিব লাগিব। এটা কথা মনত ৰাখিব, যোনটো মোবাইলত এপ্লিকেশ্যনটো ডাউনলোড কৰিছে সেইটো মোবাইলৰ পৰাই শ্বেয়াৰ কৰিব লাগিব। তাৰ পিছত দেখিব আপোনাৰ তাত 500 টকা জমা হৈ গ'ল। 500 টকাৰ বেছিও হ'ব পাৰে, কিন্তু মই এইটো মিনিমাম কৈছোঁ। মোৰ মাৰ একাউণ্টত 620 টকা সোমালে। এইটো পইচা আপুনি আৰামছে বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰিব পাৰে। 1 মিনিটত বেংক একাউণ্টত সোমাই যাব। আপুনি দাদা, ভণ্টি, মা, দেউতা সকলোৰে ফোনত ডাউনলোড কৰক, তেতিয়া পইচা চবতে পাব। খালি ভিডিঅ'টোৰ তলত দিয়া লিংকেদিহে ডাউনলোড কৰিব, নহ'লে কোম্পানী পইচা নিদিয়ে। ভিডিঅ'টো যদি ভাল লাগিল মোক কমেণ্ট কৰি জনাব আৰু এই অফাৰ বেছি দিন নাথাকিবও পাৰে। যিমান পাৰে সোনকালে ডাউনলোড কৰি 500 টকা নিজৰ বেংক একাউণ্টত লৈ লওক। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।